নমস্কাৰ আপোনালোক সকলোকে ৰাজীৱ দত্ত ইউটিউব চেনেললৈ মই ৰাজীৱ কুমাৰ দত্তই স্বাগতম জনাইছোঁ। শুনিছোঁ ভুলো হ'ব পাৰে, ৬৪ কোটি জীৱৰ পিছত মানুহৰ জীৱন হয় নহয় মই নাজানো, শুনিছোঁহে। এতিয়া কথা হ'ল আমি ইমান ভাগ্যৱান নে? মানুহ ৰূপে আমি জন্মগ্ৰহণ কৰিছোঁ, তাকো ৬৪ কোটি জীৱৰ পিছত। তেতিয়াহ'লে ইমান ভাগ্যশালী জীৱ এটা লৈ মানুহ ৰূপে জন্মগ্ৰহণ কৰি আমি এনেই জীৱনটো নিয়াম নাই, এইটো কেতিয়াও হ'ব নোৱাৰে। আমি সৰু ব্যক্তি হ'ব পাৰোঁ, মই বা আপুনি সৰু ব্যক্তি হ'ব পাৰোঁ, আমাৰ ধন নাথাকিব পাৰে, আমি প্ৰতিপত্তিশীল নহ'ব পাৰোঁ, আমি সম্পদশালী নহ'ব পাৰোঁ, কিন্তু আমি সৰুকৈ হ'লেও চেষ্টা এটাটো কৰি চাব পাৰোঁ। আমাৰ জীৱনটো গুই পৰুৱাৰ নিচিনা নহয় জানো? আমি যিবিলাক সৰু সৰু মানুহ সেইবিলাকৰ জীৱনটো গুই পৰুৱাটো আপোনালোকে চিনি পায়। সেই গুই পৰুৱাৰ নিচিনা নহয় জানো? গুই পৰুৱা এটা হাতেৰে পিটিকি অকণমানতে মৰি গুচি যায়, কিন্তু সেই গুই পৰুৱাটোৱে যদি কেনেবাকৈ কামোৰে কিমান চেকচেকায় আপোনালোকে নিশ্চয় জানে। আমিও জীৱনত সেই গুই পৰুৱাটোৰ দৰে সৰু মানুহ হৈও সেই গুই পৰুৱাটোৰ দৰে হ'ব নোৱাৰোঁ জানো? একো কৰিব নোৱাৰিলোঁ, ডাঙৰ একো কৰিব নোৱাৰিলোঁ, অকণমানটো আমি চেকনি দি থৈ যাব পাৰোঁ। কমচে কম এই পৃথিৱীত মানুহে গম পাব যে আমিও জীয়াই আছোঁ। আমি সৰু ব্যক্তি, সৰুকৈ হ'লেও কিছু আমি ভাল প্ৰচেষ্টা নিশ্চিত ৰূপত কৰিব পাৰোঁ। মোৰ এটা পটককৈ কাহিনী মনত পৰি গ'ল। এবাৰ কি হ'ল জানেনে? এখন জংঘলত বিৰাট ডাঙৰকৈ জুই লাগিল। তাত থকা জীৱ জন্তু চব কিছুমান পলাই পতং দিলে আৰু কিছুমান জুইত জাহ গ'ল। তেতিয়া এটা সৰু চৰাই, অকণমানি সৰু চৰাই এটা উৰি গুচি গৈ পেলাই সি কিনাৰতে থকা সেই হাবিখনৰ কিনাৰত থকা এখন নৈত তাৰ ঠোঁটটোৱে অকণমান পানী আনি সেই ডাঙৰ জুইকুৰাত টোপালকৈ পেলাব লাগিলে। এইটো নহয় যে সি জুইকুৰা নুমুৱাবলৈ লৈছে। চৰাইটো নিশ্চিত আছিল যে মই এনেকৈ পানী দিলে কেতিয়াও জুই নুনুমায়, কিন্তু চৰাইটোৱে কিয় পানী ঢালিছিল জানে? তাৰ উদ্দেশ্য কি আছিল জানে? যে মই এনেই মৰাতকৈ বা এই হাবিখনৰ পৰা পলাই যোৱাতকৈ কমচে কম এইটো ক'বলৈ হ'ব যে মই সেই জুইকুৰা নুমুৱাতে অকণমান হ'লেও মই চেষ্টা কৰিছিলোঁ। আমিও ঠিক সেই চৰাইটোৰ নিচিনা হ'ব নোৱাৰোঁ জানো? জীৱনত ডাঙৰ কাম কৰিব নোৱাৰিলেও আমি অকণমান হ'লেও ভাল প্ৰচেষ্টা আমি নিশ্চিত ৰূপত কৰিব পাৰোঁ। মোক এটা কথাই জানেনে বহুত উৎসাহিত কৰে। কেতিয়াবা সেই কথাটো যেতিয়া মনত পৰে মই প্ৰেৰণা পাওঁ। সেই কথাটো আন একো নহয়, ৰামায়ণত যেতিয়া ৰামে লংকালৈ যাওঁতে সেতু বান্ধিছিল, তেতিয়া আনে কি কৰিছিল সেইটো তাৰ বিষয়ে মই ক'বলৈ নাযাওঁ। সাগৰত সেতু বন্ধাটোতো ডাঙৰ কথা, বহুত ডাঙৰ কথা, কিন্তু সামান্য এটাই কেৰ্কেটুৱাই হেনো, মাত্ৰ এটা সামান্য কেৰ্কেটুৱাই হেনো এডালকৈ সূতা যোগান ধৰিছিল, সূতা দিছিল। সাগৰত সেতু বান্ধোতে কেৰ্কেটুৱাই সূতা যোগান ধৰিছিল। সূতা যোগান ধৰিছিল মানে শুনিলেতো হাঁহি উঠিব যে সাগৰত সেতু বান্ধোতে সূতা যোগান ধৰিছিল। ইয়াৰ অৰ্থটো কি জানেনে? ইয়াৰ অৰ্থ বুজিবলৈ গ'লে, ইয়াৰ গভীৰতা বুজিবলৈ গ'লে এইটো অতি আচৰিত কথা যে জীৱনত আমি ডাঙৰ কাম কৰিব নোৱাৰিলোঁ, অকণমান হ'লেও আমি ভাল কাম কৰিব নিশ্চিত ৰূপত পাৰোঁ। মানে জীৱনটো আমাৰ এনেই বেকাৰ যাব কেতিয়াও নালাগে। আমি দিনটোত কিমান মানুহ মৰি থাকে পৃথিৱীত ঠিকনা নাই, কিন্তু আমি চবৰ কাৰণেতো কেতিয়াও নাকানো। কিছুমান মানুহ মৰিলে আমাৰ বিৰাট দুখ লাগে, কিন্তু কিছুমান মানুহ মৰিলে মৰিছে দিয়ক, সেই যিকেইটাৰ কাৰণে আমাৰ বেয়া লাগে সেইকেইটাই নিশ্চিত ৰূপত সেই মানুহকেইটাই অলপ হ'লেওতো ভাল কাম কৰিছে। আমি বিশেষ একো কাম কৰিব নোৱাৰিলোঁ, কমচে কম আমাৰ যেতিয়া মৃত্যু হ'ব, কমচে কম গোটেই মানুহে কান্দিব নালাগে। ওচৰ চুবুৰীয়া বা 2-4জন ব্যক্তিয়ে ক'ব লাগিব যে এই মানুহজন যে মৰিছে এইজন ভাল মানুহ আছিল, কিন্তু তেনেকুৱা এটা পৰ্যায় আমি কৰিব নোৱাৰোঁনে? বিখ্যাত আমেৰিকাৰ কবি
হেনৰি ৱাটছত লংফেল' আকৌ নামটো কৈছোঁ, আমেৰিকান বিখ্যাত কবি হেনৰি ৱাটছত লংফেল'য়ে তেওঁ চাম অফ লাইফ নামৰ কবিতাটোত এটা ষ্টেঞ্জাৰ লিখিছে, মানে পংক্তি লিখিছিল। সেই পংক্তিটো মোৰ বিৰাট ভাল লাগে। সেই পংক্তিটো মই আপোনালোকক কৈছোঁ। লাইফছ অফ গ্ৰেট মেন অল ৰিমাইণ্ড আছ উই কেন মেক আৱাৰ লাইফ ছাবলাইম এণ্ড ডিপাৰ্টিং চ'ল বিহাইণ্ড আছ ফুটপ্ৰিণ্ট ইন দ্য চেঞ্চ অফ টাইম। সেই পংক্তিটো অসমীয়াত আমাৰ ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ বৰুৱাই তেওঁৰ জীৱন সংগীত নামৰ কবিতাটোত এনেকৈ লিখিছিল, মহা মহা পুৰুষৰ চানেকি জীৱনৰ আমিও কৰিব পাৰোঁ জীৱন গ্ৰহিত, অভিনয় শেষ হ'লে আয়ুস বেলি মাৰ গ'লে থৈ যাব পাৰোঁ খোজ সময় বালিত। তেতিয়াহ'লে জীৱন বালিত খোজ থৈ যাবলৈ আমাৰ নিজৰ ওপৰতে নিৰ্ভৰ নকৰে জানো? তেতিয়াহ'লে আপুনিয়ে সিদ্ধান্ত লওক, আপুনি জীৱন বালিত খোজ থৈ যাব বিচাৰেনে নিবিচাৰে? আকৌ এবাৰ কৈছোঁ, আপুনিয়ে সিদ্ধান্ত লওক, জীৱন বালিত খোজ থৈ যাব আপুনি বিচাৰেনে নিবিচাৰে? ধন্যবাদ।